নমস্কাৰ, এইটো মোৰ প্ৰথমটো মিনি ব্লগ। আজি আমি আবেলি গ'ল মামাহঁতৰ ঘৰত। বৰমা, আমি তিনিওজনী আৰু এইজনী আমাৰ ভতিজা। আমাৰ মামাহঁতৰ ঘৰ পাবলৈ এনেকুৱা 3খন দলং পাৰ হ'ব লাগে। এইজনী আমাৰ লগত যাব পাৰে আৰু কি ক'ম, ফূৰ্তিতে ক'ব নোৱাৰা হৈ আছে। সোণাৰুডাল চাওকচোন। এইখন মামাহঁতৰ ওচৰত নতুনকৈ ৰেষ্টুৰেণ্ট হৈছে। আহি হ'লে পোৱা নাই, এদিন আহিব লাগিব। মামাহঁতৰ ঘৰত মামী, মামাহঁতৰ মাইনাজনী চবে বহি আছে। এইটো আমাৰ ককা বহি আছে, গৰমত গা চা বেয়া হৈ আছে। মামাহঁতৰ আগফালটো ভাল লাগে ন। এয়া মই মালপোৱা বনালোঁ, চাহ বনাই অৱস্থাটো বেয়া হৈ গৈছে। তাৰপিছত চবকে চাহ দিলোঁ, জিলাপি, ভুজিয়া, বিস্কুট, মালপোৱা। চবে চাহ খাই গপচপ কৰি আছে। তাৰপিছত আমি সন্ধিয়া 7টামান বজাত ঘৰত আহিলোঁ। এইজনী আমাৰ এক্টিং কৰিছে, এবাৰ খোৱা এক্টিং কৰে, কিবা কৰে। এইটো বামা চক বুলি কয়। তাৰপিছত আমি আহি ঘৰৰ ওচৰ পাওঁ মানে এইজনী এক্টিং ভাৰী কৰিছে। এনেই আমি আহি ঘৰেই পালোঁ। ভিডিঅ'টি ইয়াতে শেষ কৰিলোঁ। আজি আৰু ইমানেই, বেলেগ একো নাই।